অজন স্তৰ বায়ুমণ্ডলৰ কোনটো ভাগত আছে? উত্তৰটো হ'ল ষ্ট্ৰেটস্ফিয়াৰত। বুদ্ধাংক নিৰ্ণয় কৰা সূত্ৰটো হ'ল মানসিক বয়স বাই কালক্ৰমিক বয়স ইনটু 100। কৈশোৰকালক ধুমুহা আৰু উৎপীড়নৰ কাল বুলি কোনে কৈছিল? ষ্টেনলি হলে। জজিলা কি হয়? হিমালয়ৰ গিৰিপথ। কোনখন ৰাজ্যত প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে? ৰাজস্থানত। হিমালয় কোন শ্ৰেণীৰ পৰ্বত? উত্তৰটো হ'ল নতুন ভংগিল। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কি? উত্তৰটো হ'ল সোৱণশিৰি। মহেঞ্জোদাৰো সভ্যতাৰ লগত জড়িত ব্যক্তিজনৰ নাম কি? উত্তৰটো হ'ল R.D. বেনাৰ্জী। সখী শব্দৰ সমাৰ্থক শব্দটো কি? উত্তৰটো হ'ল চন্দ্ৰ। (21A) কি অধিকাৰৰ কথা উল্লেখ আছে? উত্তৰটো হ'ল শিক্ষাৰ অধিকাৰ। দৰ্শকসকল, যিহেতু আমি প্ৰশ্নবোৰ বিভিন্নজনৰ পৰা আমি সংগ্ৰহ কৰিছোঁ, গতিকে প্ৰশ্নবোৰ উপস্থাপন কৰাত ক'ৰবাত ভুলো থাকিব পাৰে। যদিহে তেনেকুৱা ভুল পায়, অনুগ্ৰহ কৰি আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।